আপোনালোকে যেটো কমেন্ট কৰিছে সিমানটো কমেন্ট নকৰিব কাৰণ আমাৰো বেয়া লাগে ইমান কষ্ট কৰি ভিডিও এটা বনা যায় হে গাইস মোৰ ভিডিওটো মানে বেড নিউজ গুড নিউজ দুটা আছে দুটা কৈ আছো কিন্তু বেড নিউজটো প্ৰথমতে কৈছো তাৰপিছত লাষ্টত গুড নিউজটো কৈ আছো হে গাইস আপোনালোকৰ মৰমৰ চেনেল কমলা ৰোমান্টিক ব্লগ মই যে বহুত দিন ভিডিও বনা নাছিলো কাৰণ আজি বিশেষ কাৰণত ভিডিও বনাব লগা হ'ল বহুত দিন ব্লগ বনাই নাছিলো কিন্তু আজি বিশেষ কাৰণত বনাব লগা হ'ল কাৰণটো কৈ আছো কিন্তু কাৰণটো গম পাই মোৰো বেয়া লাগিছে কাৰণটো হ'ল মই বলে বহুত স্বাৰ্থপৰ কাৰণ মই বলে মানুহ বহুত কমেন্ট কৰি কৈ আছে কমেন্টত মানে মই বলে মানুহ লগ কৰিব নখোজো বা বহুত স্বাৰ্থপৰ বলে দেখিলে মাতিব নখোজো কাৰণ এনেকুৱা নহয় মোৰ ভিডিওত ইমানটো ভিউজ নাহে আপোনালোকে নিশ্চয় গম পায় কাৰণ ইমানটো পপুলাৰিটি নহয় কিন্তু কথাটো কমেন্টত এনেকৈ কয় কিন্তু বহুত বেয়া লাগিছে তো আপোনালোকে এদিন নহয় এদিন গম পাবই বা মই কেনেকুৱা যোনদিনা মোক ফেচ টু ফেচ লগ পাব সেদিনা গম পাবই বা মই কেনেকুৱা বা আপোনালোকে কেনেকুৱা ৰেসপেক্ট দিয়ে বা মই কেনেকুৱা ৰেসপেক্ট দিম সকলোবোৰ গম পাব আপোনালোকে যিমান খান্তি মৰম দিছে সিমান খান্তি মৰম দিবলৈ মই সদায় চেষ্টা কৰি থাকিম আজি বহুত দিনৰ মূৰত এই ব্লগটো বনাইছো কাৰণ গম পাই কিন্তু মই ব্লগটো বনাইছো বহুত দিন ব্লগ বনাই নাছিলো আপোনালোকে গম পায়ে মোৰ চেনেলত বা চেনেলত কৈ কিন্তু মই সকলো কথা গম পায়ে নিউজটো বুজি পালে এতিয়া গুড নিউজটো কৈছো মোৰ হে গাইস মই মানে আপোনালোকে মই যিমান খান্তি মৰম বিচাৰিছিলো আপোনালোকৰ পৰা সিমান খান্তি মৰম পাইছো কাৰণ মোৰ চেনেলটো 1000 সাবস্ক্ৰাইবাৰৰ ওপৰত হৈ গৈছে আৰু 4000 ঘণ্টা ওয়াচ টাইম পাৰ হৈ গৈছে মানে চেনেলটো মনিটাইজৰ কাৰণে পঠাইছো কি হয় 15 দিনৰ পিছত ৰিজাল্টটো পাই যাম চেভ কৰে না ৰিজেক্টে হয় সকলোবোৰ গম পাই যাম মোটামুটি 15 দিন পিছত গোটেইখান্তি গম পাই যাম আশা কৰো যাতে চেনেলটো ভালে মনিটাইজ হৈ আহে আৰু লগতে আৰু এটা কথা কমেন্ট এনেকৈ বেয়াকৈ কমেন্ট নকৰিব কাৰণ আমাৰ বেয়া লাগে আৰু ইয়াৰে কথাটো হ'ল মানে কেনেকুৱা মানে যোনবিলাকে সাবস্ক্ৰাইব কৰিছে সাবস্ক্ৰাইবাৰ বিলাক যোনবিলাক আছে আমাৰ কাৰণে একদম ভগৱান হান কিন্তু যোনবিলাকে সাবস্ক্ৰাইব কৰিছে এনেতো সাবস্ক্ৰাইব কৰা নাই ন মোৰ ভিডিওটো কিবা এটা ভাল লাগিছে বা চাই কিনে কিবা এটা ভাল লাগিছে সেইটো কাৰণে সাবস্ক্ৰাইব কৰিছে আৰু যিকোনো বস্তু এটা চাওক ভাল নালাগিলে তো সাবস্ক্ৰাইব নকৰে ন আপোনালোকে কাপোৰ দোকানখনত যেতিয়া কাপোৰ কিনিবলৈ যাব ভাল নালাগিলে এইটো লৈ নাহে ন পইচা দি আনিব যদি ভাল লাগিব তেতিয়াহে কাপোৰটো অনা যাব সেইটো কাৰণে মোৰ ভিডিওটো চাই কিনে কিবা এটা ভাল লাগিছে সেইটো কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিছে বা ভিডিওবিলাক চাই থাকে বাট থ্যাংক ইউ সো মাচ অল ফ্ৰেণ্ডছ এনেকৈ মৰম দি থাকিব আগলৈ এনেকৈ মৰম দিব আপোনালোকে যিমান খান্তি মৰম দিছে সিমান খান্তি মৰম দিবলৈ চেষ্টা কৰিম যেতিয়া চেনেলটো মনিটাইজ হ'ব প্ৰথম ভিডিওটো আপোনালোকক মই পঠাই আছো বা চেনেলটো মনিটাইজ কৰা সকলোবোৰ ডিটেইলছ কিন্তু বা দি আছো তো আপোনালোকে যেটো কমেন্ট কৰিছে সিমানটো কমেন্ট নকৰিব কাৰণ আমাৰো বেয়া লাগে ইমান কষ্ট কৰি ভিডিও এটা বনা যায় দেখিলে আমাৰো বেয়া লাগে বা কমেন্টবিলাক পঢ়ি কিন্তু আমাৰো বেয়া লাগে কিন্তু সকলোৰে এটা মানে আছে তো মানে সবৰে বেয়া লাগে এইটো মোৰ বুলি নহয় যিমান আছে সকলোৰে এইটো কথাত বেয়া লাগিব কাৰণ যেটো মই নহয় সেইটো কথাত এনেকৈ কৰিলে বেয়া লাগিবই ন আপোনাক চিন্তা নোহোৱা কথা এটা বেলেগ কমেন্ট কৰি কৈ দিয়ে বা আপোনালোকৰো বেয়া লাগিব নিশ্চয় বেয়া লাগিব প্লিজ এনেকুৱা নকৰিব এদিনো নকৰিব বা আগে এনেকুৱা নকৰিবই আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওটো ভাল লাগিলে প্লিজ লাইক কৰি দিব কমেন্ট কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি সকলোলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই ভিডিওটো বহুতে পোৱা নাপায় বা মোৰ এনেও বেছি ভিউজ নাই আপোনালোকৰ থ্ৰু দি ফেচবুক হোৱাটছআপ সকলোৱে চেনেলটো বা ভিডিওটো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ আৰু লগতে এটা কমেন্ট কৰি আছে মানে মইতো চাইছো সেইটোতো কমেন্ট কৰিছে আৰু এটা কমেন্ট কৰি আছে কমেন্টটো ভাল লাগিছে আৰু মোক ঘৰটো দেখুৱাব দি আছে কিন্তু নিশ্চয় মই ঘৰটো দেখুৱাম নেক্সট ভিডিওত বা নেক্সট ভিডিও দিলে মই ঘৰটো দেখুৱাই আছো নেক্সট ব্লগত আজিলৈ ভিডিওটো ইমানে আজিলৈ বাই বাই